নমস্কাৰ। আজি লৈ আহিছোঁ পাঠ নং 15 নতুন ভাৱধাৰাৰ আৱিৰ্ভাৱ। এই পাঠটিৰ অনুশীলনীৰ 4, 5, 6, 7 আৰু 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। এই অনুশীলনীৰ 1, 2 আৰু 3 প্ৰশ্নৰ উত্তৰ ইয়াৰ আগৰ ভিডিঅ'টিত দিয়া হৈছে। আজি লৈ আহিছোঁ 4, 5, 6, 7 আৰু 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। 4 নম্বৰ প্ৰশ্নৰ ক নম্বৰ প্ৰশ্নটোত আছে, বৈদিক যুগৰ শেষৰ ফালে সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে ধৰ্মচৰ্চা কিয় সহজসাধ্য নাছিল? ইয়াৰ উত্তৰত হ'ব, বৈদিক যুগৰ শেষৰ ফালে পূজা পাতল, দান দক্ষিণা, বলি বিধান আদি বৃদ্ধি পাইছিল। পূজা পাতল, যাগ যজ্ঞ আদি ক্ৰমাৎ ব্যয়বহুল হৈ পৰিছিল। সেইবাবে সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে ধৰ্মচৰ্চা সহজসাধ্য নাছিল। ইয়াৰ পিছত পাওঁ আমি খ নম্বৰ প্ৰশ্ন। খ নম্বৰ প্ৰশ্নটোত আছে, ক্ষত্ৰিয়সকলে কিয় ব্ৰাহ্মণৰ সমমৰ্যাদা দাবী কৰিছিল? ইয়াৰ উত্তৰত হ'ব, সমাজত ব্ৰাহ্মণ শ্ৰেণীৰ প্ৰাধান্য আছিল যথেষ্ট বেছি। কিন্তু জনপদ, মহাজনপদ আদি সাম্ৰাজ্যৰ সৃষ্টিৰ ফলত ক্ষত্ৰিয়সকলৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিছিল, যাৰ ফলত ক্ষত্ৰিয়সকলে ব্ৰাহ্মণসকলৰ লগত সমমৰ্যাদাৰ বাবে দাবী কৰিছিল। ইয়াৰ পিছত পাম আমি গ নম্বৰ প্ৰশ্ন। গ নম্বৰ প্ৰশ্নটোত আছে, বিশ্বৰ কোনবোৰ ঠাইত নতুন চিন্তাধাৰাৰ আৱিৰ্ভাৱ হৈছিল? ইয়াৰ উত্তৰত হ'ব, বুদ্ধ ধৰ্মৰ প্ৰচাৰৰ যোগেদি চীন, জাপান, কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড আদি ঠাইত নতুন চিন্তাধাৰাৰ আৱিৰ্ভাৱ হৈছিল। ইয়াৰ পিছত পাম আমি ঘ নম্বৰ প্ৰশ্ন। ঘ নম্বৰ প্ৰশ্নটোত আছে, বুদ্ধ ধৰ্মত দীক্ষা লোৱাৰ উপায় কি? বুদ্ধ ধৰ্মত দীক্ষা ল'বৰ কাৰণে কি কৰিব লাগে? ইয়াৰ উত্তৰত হ'ব, বুদ্ধ ধৰ্মত দীক্ষা 3টা মন্ত্ৰৰ উচ্চাৰণৰ দ্বাৰা ল'ব পাৰি। আৰু সেইকেইটা হ'ল, বুদ্ধং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি। এই 3টা বাক্যৰ জৰিয়তে বুদ্ধ ধৰ্মত দীক্ষা ল'ব পাৰি। ইয়াৰ পিছত পাম আমি ঙ নম্বৰ প্ৰশ্ন। ঙ নম্বৰ প্ৰশ্নটোত আছে, অসমৰ কোনবোৰ জনগোষ্ঠী বুদ্ধ ধৰ্মাৱলম্বী? অসমত কোনবোৰ জনগোষ্ঠী বুদ্ধ ধৰ্মাৱলম্বী? অসমৰ চিয়াম, আইটনীয়া, চিংফু, খামতি, ফাকিয়াল আদি জনগোষ্ঠীসকল বুদ্ধ ধৰ্মাৱলম্বী। ইয়াতে জনগোষ্ঠী সকল, ইয়াতে লোকল হৈ আছে, এইটো সকল কৰি ল'ব। ইয়াৰ পিছত আমি পাম 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, জৈন ধৰ্মৰ মূল মতবোৰ কি? ইয়াৰ উত্তৰত হ'ব, জৈন ধৰ্মৰ মূল নীতি বা মত হৈছে 5টা। সেয়া হ'ল অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰহ্মচৰ্য। এইকেইটা হৈছে জৈন ধৰ্মৰ মূল মত বা নীতি। তাৰপিছত পাওঁ আমি 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰ প্ৰশ্নটোত কৈছে, গৌতম বুদ্ধৰ বিষয়ে 15টা বাক্যৰে এটি টকা লিখা। গৌতম বুদ্ধৰ বিষয়ে লিখিব লাগে। ইয়াৰ উত্তৰটো হ'ব, অলপ দীঘলীয়া হ'ব। গৌতম বুদ্ধ হৈছে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ প্ৰকৃত নাম সিদ্ধাৰ্থ। খ্ৰীষ্টপূৰ্ব 566ত গৌতম বুদ্ধৰ জন্ম হৈছিল কপিলাবস্তু নগৰৰ লুম্বিনী নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম আছিল শুদ্ধোধন আৰু মাতৃৰ নাম মায়াদেৱী। তেওঁ ক্ষত্ৰিয় কুলত জন্মগ্ৰহণ কৰিছিল, কিন্তু তেওঁ সৰুৰে পৰা ভোগ বিলাস, আনন্দ উৎসৱৰ প্ৰতি নিস্পৃহ আছিল, বৰং গভীৰভাৱে চিন্তাশীল আছিল। যুদ্ধ বিগ্ৰহ, ৰোগ ব্যাধি, মৃত্যু আদিৰ পৰা পৰিত্ৰাণ বিচাৰি 29 বছৰ বয়সত পুত্ৰ পৰিবাৰক এৰি সংসাৰ ত্যাগ কৰিছিল। বোধগয়া
নামৰ ঠাইত তপস্যা কৰি তেওঁ দিব্যজ্ঞান লাভ কৰিছিল। যিজোপা গছৰ তলত তেওঁ দিব্যজ্ঞান লাভ কৰিছিল সেই গছজোপা বোধিদ্ৰুম বুলি খ্যাত। গৌতম বুদ্ধই তেওঁৰ বাণীসমূহ কাশীৰ ওচৰৰ সাৰনাথ নামৰ ঠাইৰ পৰা প্ৰচাৰ কৰিছিল। বুদ্ধৰ বাণীসমূহ অনুসৰণ কৰা লোকক বৌদ্ধ ধৰ্মী বুলি কোৱা হয়। গৌতম বুদ্ধৰ মতে মানুহৰ দুখৰ পৰা গৌতম বুদ্ধৰ মতে মানুহে দুখৰ পৰা নিবাৰণ পাবলৈ হ'লে 8টা উপায় অৱলম্বন কৰিব লাগিব। সেই 8টা উপায়ক তেওঁ অষ্টাংগিক মাৰ্গ বুলি কৈছে। 486 খ্ৰীষ্টাব্দত 80 বছৰ বয়সত কুশী নামৰ ঠাইত বুদ্ধদেৱৰ মহাপৰাণ ঘটে। এইখিনিয়ে আছিলে বুদ্ধদেৱৰ বিষয়ে। তাৰপিছত 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নটো আছে বুদ্ধ ধৰ্মৰ বিষয়ে এটি টকা লিখা। বুদ্ধ ধৰ্মৰ বিষয়ে লিখিব দিছে, গৌতম বুদ্ধৰ বিষয়ে নহয়। বুদ্ধ ধৰ্মমতত ঈশ্বৰৰ উল্লেখ নাই। বেদৰ মাহাত্ম্যও বুদ্ধ মতবাদত স্বীকাৰ কৰা নহয়। বুদ্ধ ধৰ্মৰ মতে কৰ্মই ধৰ্ম। সৎ কাম কৰিলেহে সৎ ফল পাব পাৰি। জাতিভেদ প্ৰথাৰ স্থান বুদ্ধ ধৰ্মত নাই। এতিয়া আছে 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰ প্ৰশ্নটোত কৈছে কোন কোন ৰজা বুদ্ধ ধৰ্মৰ পৃষ্ঠপোষক আছিল? পৃথিৱীৰ কোনবোৰ দেশত অধিক সংখ্যক বুদ্ধ ধৰ্মাৱলম্বী লোক আছিল? ইয়াৰ উত্তৰত হ'ব বিম্বিসাৰ, মহামতি অশোক, কনিষ্ক, হৰ্ষবৰ্ধন আদি ৰজা বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক আছিল। চীন, জাপান, কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড আদি দেশত বৌদ্ধ ধৰ্মৰ লোক আছিল। আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিলে। এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। সকলোলৈ নমস্কাৰ।